हेलो फ्रेंड्स, आज आपलोगों देखुआम नलबारी टीवीएसर डिलार है। नलबारी टीवीएसर डिलार ऑपरेटिंग करा होइसे मेन डिलार एया चाওক शोरूम तो आपलोगों भितरत गई शोरूम तो धुनियाके देखुआम। तो केनेकुवा लागिसे शोरूम तो निश्चय कमेंट करि जनाब। Talking to me with your eyes, I get a hint of the perfume that I like. Wear it like a disguise, I come around with the perfect alibi. So friends, আজি 4টা এন্ট্ৰক সেল হৈছে আৰু এটো 2 নম্বৰ এন্ট্ৰকটো। This night ain't getting younger, feels like chasing a star up and down in the sky. I can't get enough of sweet, sweet love, like we're just a couple bees, please. I'm glued to you, honey, like leave me, and I'll be sticking to you. I'm glued to you, honey, I'm glued to you, honey, yeah. Ooh. আৰু ফ্ৰেন্ডছ প্ৰত্যেকটো ব্ৰাঞ্চৰ ফাইনান্সাৰ আপোনালোকে পাই যাব, আপোনালোকে যিকোনো ফাইনান্স কৰিব পাৰিব। আৰু ফ্ৰেন্ডছ ডিলাৰটো হ'ল সেইটো আপোনালোকে দেখা পাইছে ডিলাৰ, আৰু এই ৰোডটোৰ নাম হ'ল নলবাৰী বৰমা ৰোড। বৰমা ৰোডৰ সন্মুখতে মানে আমাৰ ডিলাৰৰ ৰাস্তাটো পাৰ হৈ সাৰ্ভিসিং চেণ্টাৰ আপোনালোকে দেখা পাব। তো আপোনালোকে ইয়াতে সাৰ্ভিসিং কৰিবৰ কাৰণে আহিব লাগিব। তো এতিয়া আপোনালোকক ৱৰ্কশ্বপলৈ লৈ আহিছোঁ। এয়া চাওক, এইটো ছুপাৰভাইজাৰ ৰুম। আপোনাৰ গাড়ীখন এণ্ট্ৰি কৰিব যে ছুপাৰভাইজাৰৰ ৰুম এইটো, ঠিক আছে, যেতিয়া আহিব আপুনি। আৰু এইটো ৰুমটো হ'ল মেনেজাৰৰ ৰুম। ইয়াতে ৱৰ্কশ্বপৰ মেনেজাৰ বহিব পৰা ৰুম হয় এইটো, ঠিক আছে। আৰু পাৰ্চৰ ৰুম আপোনালোকক দেখুৱাই আছোঁ, কি ধুনীয়াকৈ এটা বেনাৰ লগাইছে, মানে ৰাইডত যোৱা বেনাৰ। এয়া চাওক, খুবেই ধুনীয়া লাগিছে। আৰু এইটো পাৰ্টছৰ ৰুম হয় এইটো। প্ৰত্যেকটো গাড়ীৰ পাৰ্টছ ইয়াতে থাকিব, ঠিক আছে। আৰু আপোনালোকক এতিয়া দেখাই আছোঁ কাষ্টমাৰ ৰুম, যিহেতু এইটো ইম্পৰ্টেণ্ট হয়। আপোনাৰ গাড়ীখন যেতিয়া ছাৰ্ভিচিং কৰিব আহিব তেতিয়া এই ৰুমখনত আপোনালোকক বহোৱা হ'ব। এয়া চাওক, এয়া হ'ল কাষ্টমাৰ কেয়াৰ ৰুম, ঠিক আছে। এয়া চাওক, খুবেই ধুনীয়া লাগিছে। আৰু এতিয়া বৰ্তমান কাৰেণ্টৰ সুবিধা হোৱা নাই, মানে কাৰেণ্ট এতিয়ালৈকে মানুহ আহিছে, লগাই আছে। আৰু কাৰেণ্ট যেতিয়া আহিব আৰু ধুনীয়া লাগিব, লাইট চাইট ওপৰত ধুনীয়াকৈ থাকিব। আৰু এইফালে কি ৰুম এইটো? বাথৰুম হয় এইটো। এয়া চাওক। আৰু ফ্ৰেণ্ডছ এই ৰুমটো হ'ল কাপোৰ চেঞ্জ কৰা আমাৰ মেকানিকবোৰৰ। এয়া কাপোৰ চেঞ্জ কৰা ৰুম হয়, সেইকাৰণে বেছি ডাঙৰ নহয় ৰুমটো, বহুত সৰু। আৰু মেকানিক বহিবৰ কাৰণে এইটো ৰুম চাওক, মেকানিক বহিবৰ কাৰণে এইটো ৰুম খুবেই ধুনীয়া লাগিছে। এতিয়া লাইট দি দিব আৰু ধুনীয়া লাগিব। শ্ব'ৰুমত কাম কৰি আছে, লাইট টেকনিচিয়ানে শ্ব'ৰুমত কাম কৰি আছে, কাৰেণ্টৰ মানুহ। আৰু এয়া চাওক, ছাৰ্ভিচিং কৰা জেগা, ছাৰ্ভিচিং হয় ইয়াতে। এয়া চাওক, 6টা ৰেম আছে একেলগত। আপোনাৰ গাড়ী পটককৈ ছাৰ্ভিচিং হৈ যাব। 6টা গাড়ী একেলগত ছাৰ্ভিচিং কৰিব পাৰিব আৰু নমাব পাৰিব। এয়া প্ৰত্যেকটো ৰেঞ্জ ৰখা আছে, প্ৰত্যেকটো বিনত ৰখা হ'ব এই ৰেঞ্জবোৰ, যিহেতু এতিয়ালৈকে নতুন। আৰু এইটো 310ৰ ছাৰ্ভিচিং কৰা ৰেম হয় এইটো 310 ছাৰ্ভিচিং কৰা আছে চাওক। আৰু লাইটবোৰ খুব ধুনীয়া লাগিছে, পূৰা ধুনীয়াকৈ গাড়ীখনৰ ওপৰত পৰিব লাইটবোৰ। তো 310ৰ চাওক ৰেম, মই 310 এতিয়ালৈকে ছাৰ্ভিচিং কৰা দেখা নাই। আৰু এতিয়া নলবাৰীটো নতুন ডিলাৰ হৈ গ'ল, মেইন ডিলাৰ নলবাৰীত হৈ গ'ল। আগতে নলবাৰী ডিলাৰ মেইন ডিলাৰ নাছিলে, মেইন ডিলাৰ হৈ গ'ল। এতিয়া নলবাৰীৰ পৰাই টিভিএছৰ যিকোনো গাড়ী আপোনালোকে ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে পিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুন গাড়ী আপোনালোকে ল'বলৈ খোজে তো মই তলত মোৰ নাম্বাৰটো দি দিম, নিশ্চয় আহি মোৰ লগত মই নিজে আপোনালোকক ডিছকাউণ্ট কৰাই দিম, ঠিক আছে। আৰু ফ্ৰেণ্ডছ আমি ডিলাৰৰ গাড়ী নমাই কেনে আৰু আজি মংগলদৈ যোৱা নাই, ইয়াতে নলবাৰীতে ৰুম লৈ আছোঁ। কালি যাম মংগলদৈ। এয়া চাওক আমাৰ ৰুমটো, ৰুমৰ ভাড়া 1000 টকা লৈছে। এয়া চাওক, আপোনালোকে 1000 টকাত ধুনীয়াকৈ ৰুম পাই যাব যদি নলবাৰীত থাকিব খোজে। আৰু মই বিচাৰি ৰুম এটা ওলালোঁ। তো কালি আমি গৈ আছোঁ মংগলদৈ।